আজি আমাৰ কাৰণে এটা ভাল খবৰ বা শুভ দিন ক'ব লাগিব। অমৃত ভাৰত ষ্টেচনৰ অন্তৰ্গত ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আমাৰ ৰেলৱে মিনিষ্টাৰ ডাঙৰীয়া একেলগে আজি গোটেই ভাৰতবৰ্ষত 508খন এটা প্লেটফৰ্ম যিটো মডেল বনাবৰ কাৰণে গৈ আছে আৰু আজি এইটো যিমানবোৰ আছে 508খন ইয়াত ফাউণ্ডেশ্যন ষ্টোন লে কৰি আছে। গতিকে মই ভাবোঁ এইটো আমাৰ কাৰণে ভাল। আৰু ইয়াত ভাল এইটোৱেই বাৰু কৈছোঁ মই, আমাৰ অসমত আমি গোসাইগাঁও ৰেলৱে ষ্টেচনতে আমি এইটো পাবলৈ সক্ষম হৈছোঁ। আমি দেখিবলৈ পাইছোঁ যে অসমৰ আমাৰ লাষ্ট এই পশ্চিমাঞ্চলৰ দুটা ৰেলৱে ষ্টেচন আছে। লাষ্ট বুলি ক'লে শ্ৰীৰামপুৰ আৰু তাৰ ছেকেণ্ডতে আমাৰ গোসাইগাঁও। গতিকে মই ভাবোঁ এই যে আমাৰ ভাল এটা মডেল ৰেলৱে ষ্টেচন হ'বলৈ গৈ আছে, নটেই আমাৰ এই অঞ্চলত বা টাউনৰ কাৰণে এটা ভাল এটা আমাৰ গৌৰৱৰ কথা। কাৰণ আমি বহুত সময় দেখিবলৈ পাইছিলোঁ যে আমাৰ ৰেলৱে ষ্টেচনটো তেনেকুৱা ধৰণৰ কোনো আপগ্ৰেডেশ্যন হোৱা নাই, কিন্তু লাকিলি এইবাৰ আমি পাইছোঁ। আৰু ইয়াৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াক হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ বহুত ধুনীয়া কিছুমান সমস্যাবোৰেও আছে। সেই সমস্যাবোৰক লৈ আমি সময়ে সময়ে আলোচনা কৰিছোঁ। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অৱগত কৰিছোঁ। আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও তাৰ কাৰণে ৰেলৱে মিনিষ্টাৰৰ লগত এটা মেমৰেণ্ডাম দিছিলে। এই কথাটো হ'ল যে আমাৰ গোসাইগাঁৱত চাউথ বাউণ্ড ট্ৰেইন এইটো আমাৰ কাৰণে বহুত প্ৰয়োজন আছে। আৰু বিভিন্ন এক্সপ্ৰেছবোৰে ইয়াত নৰখায়। আগত যিবিলাক এক্সপ্ৰেছবোৰ ৰখিছিলে পেচেঞ্জাৰবোৰ আজিৰ তাৰিখত আমি দেখিবলৈ পোৱা নাই। গতিকে ৰেলৱে কৰ্তৃপক্ষৰ যোগেদি আমি এইটোকে আহ্বান জনাওঁ যাতে আমাৰ যিহেতুকে ষ্টেচনৰ মডেল হৈ গৈছে এটা ভাষ্ট এলেকা, যে এলেকাত আমি চাব ডিভিজনৰ গোটেই মানুহবিলাকে ইয়াত আছোঁ। ইয়াত বিভিন্ন বিভাগৰ কৰ্তৃপক্ষসকলে ইয়াৰ পৰাই গুৱাহাটী বা বিভিন্ন জেগা অহা যোৱা কৰে। আৰু চাউথ ইণ্ডিয়াত আজিকালি ক'বলৈ গ'লে আমি ট্ৰিটমেণ্টৰ কাৰণে বা বহুত কামৰ কাৰণে বহুত মানুহবিলাকে ইয়াৰ পৰা যায় পেচেঞ্জাৰবিলাকে, কিন্তু চাউথ বাউণ্ড ট্ৰেইন নথকাৰ কাৰণে আমাৰ বহুত অসুবিধা হয়। কিন্তু মই আশা ৰাখিছোঁ নিশ্চয়কৈ আমাৰ যিবিলাক অভিযোগ এইবিলাক লাহে লাহেকৈ পূৰণ কৰিব। আৰু সদ্যহতে আমাৰ সন্মানীয় ৰাজ্যসভাৰ MP ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়াও বহুতো আমাৰ ৰেলৰ যাতায়াতৰ কাৰণে অসুবিধা কথাবোৰ অৱগত কৰিছে। গতিকে মই ভাবোঁ এইবিলাক খুঁটি-নাটি নিশ্চয়কৈ হ'ব। গতিকে আজিৰ দিনটো আমাৰ কাৰণে ভাল দিন হওক, আৰু এই ভাল দিনে যাতে ভৱিষ্যতে আমাৰ এই গোসাইগাঁও ৰেলৱে ষ্টেচন উন্নয়ন পাৰেদি লৈ যায় তাকে মই কামনা কৰিছোঁ। আজি আমাৰ কাৰণে এটা ভাল খবৰ বা শুভ দিন ক'ব লাগিব। অমৃত ভাৰত ষ্টেচনৰ অন্তৰ্গত ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আমাৰ ৰেলৱে মিনিষ্টাৰ ডাঙৰীয়া একেলগে আজি ভাৰতবৰ্ষত 508খন এটা প্লেটফৰ্ম যিটো মডেল বনাবৰ কাৰণে গৈ আছে। আৰু আজি এইটো যিমানবোৰ আছে 508খন ইয়াত ফাউণ্ডেশ্যন ষ্টোন লে কৰি আছে। গতিকে মই ভাবোঁ এইটো আমাৰ কাৰণে ভাল। আৰু ইয়াত ভাল এইটোৱেই বাৰু কৈছোঁ মই, আমাৰ অসমত আমি গোসাইগাঁও ৰেলৱে ষ্টেচনতে আমি এইটো পাবলৈ সক্ষম হৈছোঁ। আমি দেখিবলৈ পাইছোঁ যে অসমৰ আমাৰ লাষ্ট এই পশ্চিমাঞ্চলৰ দুটা ৰেলৱে ষ্টেচন আছে। লাষ্ট বুলি ক'লে শ্ৰীৰামপুৰ আৰু তাৰ ছেকেণ্ডতে আমাৰ গোসাইগাঁও। গতিকে মই ভাবোঁ এই যে আমাৰ ভাল এটা মডেল ৰেলৱে ষ্টেচন হ'বলৈ গৈ আছে, নটেই আমাৰ এই অঞ্চলত বা টাউনৰ কাৰণে এটা ভাল এটা আমাৰ গৌৰৱৰ কথা। কাৰণ আমি বহুত সময় দেখিবলৈ পাইছিলোঁ যে আমাৰ ৰেলৱে ষ্টেচনটো তেনেকুৱা ধৰণৰ কোনো আপগ্ৰেডেশ্যন হোৱা নাই, কিন্তু লাকিলি এইবাৰ আমি পাইছোঁ। আৰু ইয়াৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াক হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ বহুত ধুনীয়া কিছুমান সমস্যাবোৰেও আছে। সেই সমস্যাবোৰক লৈ আমি সময়ে সময়ে আলোচনা কৰিছোঁ। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অৱগত কৰিছোঁ। আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও তাৰ কাৰণে ৰেলৱে মিনিষ্টাৰৰ লগত এটা মেমৰেণ্ডাম দিছিলে। এই কথাটো হ'ল যে আমাৰ গোসাইগাঁৱত চাউথ বাউণ্ড ট্ৰেইন এইটো আমাৰ কাৰণে বহুত প্ৰয়োজন আছে। আৰু বিভিন্ন এক্সপ্ৰেছবোৰে ইয়াত নৰখায়। আগত যিবিলাক এক্সপ্ৰেছবোৰ ৰখিছিলে পেচেঞ্জাৰবোৰ
আজি তাৰিখত আমি দেখিবলৈ পোৱা নাই। গতিকে ৰেলৱে কৰ্তৃপক্ষৰ যোগেদি আমি এইটোকে আহ্বান জনাম যে আমাৰ যিহেতুকে হৈ গৈছে এটা ভাষ্ট এলেকা, সেই এলেকাত আমি সাব ডিভিজনৰ গোটেই মানুহবিলাকে ইয়াত আছো। ইয়াত বিভিন্ন বিভাগৰ সকলে ইয়াৰ পৰা গুৱাহাটী বা বিভিন্ন জেগা অহা যোৱা কৰে। আৰু সাউথ ইণ্ডিয়াত আজিকালি ক'বলৈ গ'লে আমি ট্ৰিটমেণ্টৰ কাৰণে বা বহুত কামৰ কাৰণে বহুত মানুহবিলাকে ইয়াৰ পৰা যায়, পেচেঞ্জাৰ বিলাকে। কিন্তু সাউথ বাউণ্ড ট্ৰেইন নথকাৰ কাৰণে আমাৰ বহুত অসুবিধা হয়। কিন্তু মই আশা ৰাখিছো নিশ্চয়কৈ আমাৰ যিবিলাক অভিযোগ এইবিলাক লাহে লাহেকে পূৰণ কৰিব। আৰু সদ্যহতে আমাৰ সন্মানীয় ৰাজ্যসভাৰ MP ৰণবীৰ নাৰ্জাৰী ডাঙৰীয়াও বহুতো আমাৰ ৰেলৰ যাতায়াতৰ কাৰণে সুবিধা অসুবিধা কথাবোৰ অৱগত কৰিছে। গতিকে মই ভাবো এইবিলাক নিশ্চয়কৈ হ'ব। গতিকে আজিৰ দিনটো আমাৰ কাৰণে ভাল দিন হওক, আৰু এই ভাল দিনে যাতে ভৱিষ্যতে আমাৰ এই গোসাইগাঁও ৭ ৰেলৱে ষ্টেচন উন্নয়ন পাৰলৈ লৈ যায় তাকে মই কামনা কৰিছো। এতিয়া তাৰমানে ৰাজনৈতিক হিচাপত নকম, মই এজন গোসাইগাঁও মহকুমাৰ এজন নাগৰিক হিচাপে কম, আমি গোসাইগাঁওবাসী বিগত স্বাধীনতাৰ পিছৰ পৰাই আমি ৰেলৱে সেৱাৰ পৰা বঞ্চিত হৈ আহিছো। আমাৰ গোসাইগাঁও ৰেলৱে ষ্টেচনত দিল্লীগামী অকল ব্ৰহ্মপুত্ৰ মেলখনৰে ষ্টপেজ আছে। তাৰ বাহিৰে আমাৰ ইয়াতে দুখন ইণ্টাৰচিটি আছিল গুৱাহাটী অভিমুখী। তাৰপিছত আমাৰ ইয়াতে একেবাৰে তাৰমানে আমি তাৰমানে পশ্চিমবংগৰ একেবাৰে মানে সীমা মৰুৱা তথা একেবাৰে তাৰমানে ভাৰত ভূটান একেবাৰে তাৰমানে সীমা সংলগ্ন এটা সাব ডিভিজন, যিটো সাব ডিভিজনত মোৰ দেন 3 লাখ পপুলেশ্যন ইয়াত আছে। কিন্তু আমাৰ ইয়াত যিবিলাক ৰোগীবিলাকে আমাৰ দক্ষিণ ভাৰতলৈ যাব লাগে বা পশ্চিমবংগলৈ যাব লাগে বা আমাৰ যিটো সদৰ চহৰ কোকৰাঝাৰলৈ যাব লাগে আৰু আমাৰ ৰাজধানী চহৰ গুৱাহাটীলৈ যাবৰ কাৰণে যি সুবিধা আমি পাব লাগিছিল স্বাধীনতাৰ পিছৰ পৰা আমি বঞ্চিত হৈ আহিছো। গতিকে আজি আপোনালোকৰ যোগেদি মই ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱ আৰু ৰেলৱে মন্ত্ৰী অশ্বিনী কুমাৰ দেৱক মই আহ্বান জনাম যে যেনেকে আমি অলপ দিন আগতে আমি দেখিবলৈ পাইছো এবং আমি ভাৰতীয় নাগৰিক হিচাপে আমি দায়িত্ববোধেৰে আমি যেনেকা বন্দে ভাৰত এক্সপ্ৰেছৰ যিদিনাখন ইয়াতে অপেনিং হৈছিল আমিও গোসাইগাঁও চহৰত তাক আমি আবেদন জনাইছিলো। কিন্তু অকল আবেদন জনালে নহব, আমি যেনেকা সিহঁতক আঁকোৱালি লৈছো ৰেলৱে বিভাগে গোসাইগাঁও অঞ্চলৰ সমগ্ৰ ৰাইজক আঁকোৱালি ল'ব লাগিব আৰু গোসাইগাঁও ৰাইজৰ যি অভাৱ অভিযোগ সেইটো সিহঁতে স্ব ইচ্ছাৰে পূৰণ কৰিব লাগিব। গতিকে আমাৰ ডিমাণ্ড গোসাইগাঁও সাব ডিভিজনৰ নাগৰিক হিচাপে ইয়াত দক্ষিণ ভাৰতমুখী এখন ৰেলৰ ষ্টপেজৰ ব্যৱস্থা হ'ব লাগে আৰু গুৱাহাটীমুখী বন্দে ভাৰত এক্সপ্ৰেছৰ ইয়াত ষ্টপেজ হ'ব লাগে। তাৰ লগতে কামৰূপ এক্সপ্ৰেছে হওক বা চৰাইঘাট এক্সপ্ৰেছে হওক ইয়াৰ এটা ষ্টপেজ হ'ব লাগে। নহ'লে যিটো উত্তৰবংগ আমাৰ ওচৰতে আলিপুৰদুৱাৰৰ পৰা উত্তৰবংগ এক্সপ্ৰেছ আৰু যিবিলাক মানে কলকাতালৈ যায় ইয়াৰ সম্প্ৰসাৰণ কৰি গোসাইগাঁৱৰ পৰা যদি সিহঁতে কৰে, কাৰণ এতিয়া যেতিয়া আমাৰ অমৃত ষ্টেচন হ'বলৈ সক্ষম হ'ম, অমৃত ষ্টেচন হ'বলৈ সক্ষম হোৱাৰ পিছত আমাৰ ইয়াতে টেকনিকেল ফিজিবিলিটি থাকিব। সেই টেকনিকেল ফিজিবিলিটিৰ আধাৰত গোসাইগাঁও সাব ডিভিজনত যিমানখিনি ৰেলৱে ৰাখিব লাগে সেইখিনি ৰাখাৰ ব্যৱস্থা আমি সদৰে উত্থাপন কৰিছো। আকৌ এবাৰ মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আৰু আমি ৰেলৱে মিনিষ্টাৰ অশ্বিনী কুমাৰক আমি সদৰে গোসাইগাঁও সাব ডিভিজনৰ হৈ মই ব্যক্তিগতভাৱে আৰু গোসাইগাঁও সাব ডিভিজনৰ ৰাইজৰ মাত হিচাপে মই সিহঁতক আহ্বান জনাম যে দক্ষিণ ভাৰতমুখী আৰু কলকাতামুখী আৰু দিল্লীমুখী আৰু আমাৰ গুৱাহাটী যিহেতু আমাৰ ৰাজধানী আৰু কোকৰাঝাৰ অফিচ কৰিবৰ কাৰণে আমাৰ যি ট্ৰেইন এতিয়া যদি তাৰমানে কামৰূপ এক্সপ্ৰেছ যদি ৰাখে, কামৰূপ এক্সপ্ৰেছ 9:45 কামাখ্যাগুৰি আহি পায় ইয়াতে 10টা 5 বা 10টা বজাত আহি পাৰিব। 10:30 আমাৰ যিবিলাক ইয়াতে তাৰমানে চৰকাৰী চাকৰিয়াল কৰা মানুহবিলাকে সেইটো ট্ৰেইনত গৈ আকৌ ব্ৰহ্মপুত্ৰ মেলত আহিব পৰা যাতে সুবিধা কৰি দিয়ে, তাৰে কাৰণে মই সজৰে এই দাবী মই উত্থাপন কৰিছো আৰু আহ্বান জনাইছো। চব সুবিধাটো ডেফিনেটলি হ'বই, কাৰণ এখন যেতিয়া মডেল ষ্টেচন হ'ব, এখন যেতিয়া তাৰমানে অমৃত ষ্টেচন হ'ব, অমৃত ষ্টেচনৰ যিটো তাৰমানে টেকনিকেলি সা সুবিধা আছে এইখন অঞ্চলৰ মানুহবিলাকে এইটো সুবিধা লাভ কৰিব বুলি আমি আশা ৰাখিছো। কাৰণ এইখন অকল এই গোসাইগাঁও হাট মানে ৰেলৱে ষ্টেচনতে নহয়, গোটেই ভাৰতবৰ্ষত যিমানখিনি ৰেলৱে ষ্টেচন ইয়াতে প্ৰায়ৰিটি বেচিছত এইটো তাৰমানে লৈছে তাৰে প্ৰয়াস বুলি আমি কৰিব পাৰোঁ।